হেল্ল' এভৰিৱান, মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আগন্তুক SSLC ফাইনেল পৰীক্ষাৰ কাৰণে মই তোমালোকৰ লগত আজি আলোচনা কৰিম কাৰেক্ট টেন্স। আৰু তোমালোকে জানা কাৰেক্ট টেন্স আমাৰ গ্ৰামাৰৰ ভিতৰত ইম্পৰ্টেণ্ট এটা টপিক। আৰু আজি মই অকল তোমালোকৰ জেনেৰেল ডিছকাশ্যনে নহয়, আজি মই আলোচনা কৰিম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বা মষ্ট প্ৰবেবল, পৰীক্ষাত যিবোৰ কুৱেশ্যন অহাৰ সম্ভাৱনা বেছি আছে সেইবোৰ কাৰেক্ট টেন্সে মই তোমালোকৰ লগত আলোচনা কৰিম আৰু এটা কুইক ৰিভিজন আমি কৰিম তোমালোকৰ লগত মই। তেন্তে আজি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে মই নিজৰ পৰিচয় দি আছোঁ। মই শফিকুল আলম আৰু মই পোষ্ট গ্ৰাজুৱেট ইংলিছ টিচাৰ আৰু মই কালাপানী SS স্কুলত এজন শিক্ষক হিচাপে কাম কৰি আছোঁ। এয়া আছিল মই পৰিচয়। তেন্তে আমি বলা ষ্টাৰ্ট কৰোঁ। অ'কে, তেন্তে প্ৰথমত দেখা যিবোৰ কুৱেশ্যন মানে তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি, যিটো পেটাৰ্ণ প্ৰায় প্ৰত্যেক বছৰে আহি আছে, সেই পেটাৰ্ণটোৱে আমি আগতে মই ছিলেক্ট কৰিছোঁ। তেন্তে প্ৰথমত দেখা ৱেন হি এণ্টাৰ্ড, এটা ৱাৰ্ড ইয়াতে মনত ৰাখিবা আৰু আমি অলপ শ্বৰ্ট ট্ৰিক শিকাৰ চেষ্টা কৰিম। ইয়াতে ইমান ডিটেইলছ নহয়, ডিটেইলছতকৈ আমি শ্বৰ্টত কিছুমান ট্ৰিক শিকিম, যিটো শিকিলে হয়তো আমাৰ ৰুল মনত নাথাকিলেও আমি এইবোৰ কৰিব পাৰিম। একদম ইজি এণ্ড চিম্পল, অকলে অলপ মনোযোগ নিলে বুজিব পাৰিবা। ৱেন হি এণ্টাৰ্ড মাই ৰুম, এইটো দেখা ৱেন ৱাৰ্ডটো মনত কৰিবা। হি এণ্টাৰ্ড মাই ৰুম পাষ্ট ইনডিফিনিট টেন্সত আছে। আই ৰাইট এ লেটাৰ আৰু এইটো ব্ৰেকেটত দিছে। এনেধৰণৰ তোমালোকে যদি দেখা ৱেন বা চেণ্টেন্স এটাত আৰু ৱেন নহ'লে বেলেগ এটা ৱাৰ্ড দেখিব পাৰা while, এনেধৰণৰ যদি ৱাৰ্ড দেখা, এটা যদি দেখা পাষ্ট ইনডিফিনিট টেন্স, আনটো জানিবা পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব। চ' এইটো পাষ্ট ইনডিফিনিট টেন্স দিয়াই আছে, তেন্তে এইটো পাষ্ট কণ্টিনিউৱাছ টেন্স কি হ'ব? তেন্তে আইৰ পিছত ৱাজ ৰাইটিং, আই ৱাজ ৰাইটিং এ লেটাৰ। এইটো ৰুলটো মই যিটো ক'লোঁ এইটো ভালকৈ মনত ৰাখিবা। হাইলাইট কৰা আছে কোনটো পাষ্ট ইনডিফিনিট, বেছিভাগ ক্ষেত্ৰতে পাষ্ট ইনডিফিনিটটো দিয়াই থাকে আৰু ব্ৰেকেটত যিটো দিয়া থাকে এইটো কি হয়? পাষ্ট কণ্টিনিউৱাছ টেন্স হয়। আৰু ইয়াতে আমি ৱাৰ্ড কি দেখা পাওঁ? ৱেন বা while। চ' এইটো মনত ৰাখিবা। অ'কে, নেক্সট কুৱেশ্যন দেখা 2 নম্বৰ, ৱেন হি কেম, একে পেটাৰ্ণ, ৱেন দিছে, হি কেম পাষ্ট ইনডিফিনিট, আই ৰাইট এ লেটাৰ, তেন্তে কি হ'ব? ৱাজ ৰাইটিং এ লেটাৰ। দেখা কিমান বাৰ, বহু বছৰ এইটো দিছে। হি ৱাক এক্ৰছ দ্য ৰোড, ৱাকটো ব্ৰেকেটত ৰাখিছে। ৱেন দেখা ইয়াতে ৱেন, এই স্কুটাৰ হিট হিম, এইটো পাষ্ট ইনডিফিনিট, তেন্তে কি হ'ব? হি ৱাজ কি হ'ব? ৱাকিং, মনত ৰাখিবা ৱাকিং এক্ৰছ দ্য ৰোড। ৱেন হি ষ্টাৰ্টেড ফৰ অফিচ, হি ষ্টাৰ্টেড পাষ্ট ইনডিফিনিট টেন্সত দিয়া আছে, ৱেন আছে, তেন্তে এইটো কি হ'ব? ইট ৱাজ ষ্টিল ৰেইনিং। অলৰাইট, নেক্সট চাওঁ। দ্য লেডি শ্লিপড, এইটো পাষ্ট ইনডিফিনিট টেন্স, while আছে, সি ডাবল হৈ গৈছে, while she climbed the steps, তেন্তে কি হ'ব? while she was climbing the steps। চ' দেখা ছেইম পেটাৰ্ণ, এইবোৰ ছেইম পেটাৰ্ণৰে দেখা, সেই while থকা এটা পাষ্ট ইনডিফিনিট, এনেধৰণৰ ৱেন থকা এটা পাষ্ট ইনডিফিনিট, তেন্তে এইবোৰ কি হ'ব? এইটো পাষ্ট কণ্টিনিউৱাছ হ'ব, এইটো পাষ্ট কণ্টিনিউৱাছ হ'ব। ইট ৱাজ মুভিং হ'ব, দ্য বয়জ ৱেৰ প্লেয়িং হ'ব। শ্বি ৰিড এ বুক ৱেন আই চ হাৰ, পাষ্ট ইনডিফিনিট, শ্বি ৱাজ ৰিডিং এ বুক। চ' তাৰমানে দেখা আৰু প্ৰত্যেকবোৰ দেখা প্ৰায় প্ৰত্যেক বছৰে এনেধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত দিছে। তাৰ মানে মই যিটো কথা ক'ব গৈ আছোঁ সেইটো মনত ৰাখিবা, মানে এইটো পেটাৰ্ণৰ কুৱেশ্যন তোমালোকৰ অহাৰ মষ্ট পচিবল, অহাৰ সম্ভাৱনা 99% অহাৰ সম্ভাৱনা আছে। চ' এই পেটাৰ্ণটো মনত ৰাখিবা। কি পেটাৰ্ণ? এটা হ'ল পাষ্ট ইনডিফিনিট, এইটো প্ৰায় দিয়াই থাকে, আৰু আনটো যিটো ব্ৰেকেটত থাকিব এইটো পাষ্ট কণ্টিনিউৱাছ টেন্সত হ'ব। কিন্তু কেতিয়া দেখিবা সেই চেণ্টেন্সত যেতিয়া তোমালোকে দেখা পাবা দুটা চেণ্টেন্স দিয়া থাকে, এটা পাষ্ট ইনডিফিনিট হয়, আনটো পাষ্ট কণ্টিনিউৱাছ হয়, আৰু এই চেণ্টেন্সত আমি ৱেন বা while এনেধৰণৰ ৱাৰ্ড আমি দেখা পাওঁ। আৰু মনত ৰাখিবা একচুৱেলি কি হয়, অতীতত কোনো এটা কাম যেতিয়া হৈ থাকে, সেই হৈ থোৱা অৱস্থাত আৰু নতুন এটা কাম যেতিয়া হয়
যোগ হয় তাৰ লগত আৰু আৰম্ভ হয় তেতিয়া যেটো কাম আগৰে পৰা হৈ আছিল এইটো পাষ্ট কন্টিনিউয়াস আৰু যেতিয়া তাৰ পিছত যেতিয়া কামটো ষ্টাৰ্ট হয় এটা ইন্ট্ৰোডিউস হয় এইটো পাষ্ট ইনডিফিনিট টেন্সত হয় এইটো হল ৰুল কিন্তু তোমালোকৰ এইবাৰ মনত নাথাকিলেও এই শৰ্ট প্যাটাৰ্নটো এই ফৰ্মুলা ক'ব পাৰা এইটো মনত ৰাখিবা পাষ্ট ইনডিফিনিট প্লাস পাষ্ট কন্টিনিউয়াস ইয়াতে when বা while থকা দেখা পাবা অল ৰাইট ক্লিয়াৰ অল ৰাইট নেক্সট দেখা the match এইটো কোৱেশ্চন দেখা the match start before we reach the field আগৰটো কোৱেশ্চনত ইম্পৰ্টেন্ট কি আছিল when বা while থকা এটা past indefinite আনটো past continuous ইয়াতে এটা ওয়ার্ড মনত ৰাখিবা কি দিয়া আছে before ইয়াতে ওয়ার্ড দুটা মনত ৰাখিবা এটাটো হল before আৰু আনটো কি after এনে ধৰণৰ দেখা পাবা before after ইয়াতে হল কি catch word যেটো ওয়ার্ড দেখাৰ লগে লগে মনত ক্লিক কৰিব লাগিব মানে মনত মানে আহিব লাগিব মনত কৰিব লাগিব যে বিফৰ আফটাৰ এটা যদি থাকে পাষ্ট ইনডিফিনিট দেখা উই ৰিচ দা ফিল্ড পাষ্ট ইনডিফিনিট তেন্তে জানিবা আনটো কি হ'ব পাষ্ট পাৰফেক্ট টেন্স তেন্তে কি হ'ব পাষ্ট পাৰফেক্ট হলে দা ম্যাচ হ্যাড স্টাৰ্টেড মনত থাকিব দা ম্যাচ হ্যাড স্টাৰ্টেড দেখা এইটো হল ৰুল এইটো হল ফৰ্মুলাটো কি আৰু মনত ৰাখিবা বিফৰ যদি মিডিলত থাকে তেন্তে তাৰ আগৰটো হয় পাষ্ট পাৰফেক্ট তাৰ পিছৰটো হয় পাষ্ট ইনডিফিনিট মনত থাকিব অল ৰাইট নেক্সট দেখা she died after she suffered for 5 years একে প্যাটাৰ্ন ইয়াতে তোমালোকে কি দেখা পালা আফটাৰ আৰু তোমালোকক কৈছো ওয়াৰ্ড দুটা বিফৰ বা আফটাৰ এটা যদি পাষ্ট ইনডিফিনিট আনটো পাষ্ট পাৰফেক্ট হয় she died পাষ্ট ইনডিফিনিট দিয়া আছে এইটো হ'ব পাষ্ট পাৰফেক্ট তেন্তে কি হ'ব she had suffered একদম সিম্পল একদম ইজি আৰু এইটো প্যাটাৰ্ন পৰীক্ষাত অহাৰ সম্ভাৱনা খুব আছে মনত ৰাখিবা সো পাষ্ট ইনডিফিনিট আফটাৰ যদি থাকে মিডিলত তেন্তে পিছফালৰটো কি হয় পাষ্ট পাৰফেক্ট আৰু বিফৰ যদি মিডিলত থাকে আগৰটো হয় পাষ্ট পাৰফেক্ট তেন্তে মনত ৰাখিবা যি থাকক বিফৰ বা আফটাৰ যিয়ে থাকক এটা যদি পাষ্ট ইনডিফিনিট হয় আনটো হয় পাষ্ট পাৰফেক্ট টেন্স তাৰ মানে ৰুলটো মনত ৰাখিবা অতীতত দুটা কাম হয় দুটাই অতীতত হোৱা কাম যেটো কাম আগত হয় যেটো কাম আগত হয় আগৰটো হলে যদি আগৰ কামটো হয় আগৰ কামটো হলে কি হ'ব এইটো হয় পাষ্ট পাৰফেক্ট আৰু পিছৰটো হলে এইটো হয় পাষ্ট ইনডিফিনিট দুটাই কিন্তু অতীতত হৈছে আগৰটো হলে পাষ্ট পাৰফেক্ট আৰু পিছৰটো হলে পাষ্ট ইনডিফিনিট পিছৰ কাম যেটো হয় এইটো হয় পাষ্ট ইনডিফিনিট দেখা the match start before we reach the field তাৰ মানে ম্যাচটো ক্ৰিকেট খেলা বা যিকোনো এটা ম্যাচ মানে কি হৈছে অলৰেডি আৰম্ভ হৈ গৈছে বিফৰ মানে আগতে আৰম্ভ হৈ গৈছে উই ৰিচ দা ফিল্ড মানে আমি পথাৰটো আমি ফিল্ডটো গৈ পোৱাৰ আগতে তাতে উপস্থিত হোৱাৰ আগতে ম্যাচটো ষ্টাৰ্ট হৈ গৈছে তাৰমানে ম্যাচ ষ্টাৰ্ট হোৱা কামটো আগতে হৈছে সেইকাৰণে ক'লো অতীতৰে দুটা কাম যেটো কাম এটা কামৰ আগত হৈছে এইটো হয় পাষ্ট পাৰফেক্ট যেটো পিছত হৈছে এইটো হল পাষ্ট ইনডিফিনিট যেহেতু ম্যাচ ষ্টাৰ্টটো আগত হৈছে সেইকাৰণে পাষ্ট ইনডিফিনিট পাষ্ট পাৰফেক্ট আৰু ম্যাচ আমি তাতে উপস্থিত হোৱাৰ কামটো পিছত হৈছে সেইকাৰণে এইটো হল পাষ্ট ইনডিফিনিট যিয়ে হওক প্যাটাৰ্নটো মনত ৰাখিবা কি হ'ব বিফৰ বা আফটাৰ দেখা পাবা এটা পাষ্ট ইনডিফিনিট থাকিলে আনটো পাষ্ট পাৰফেক্ট হ'ব সিম্পল একদম ইজি আৰু বহুত ইম্পৰ্টেন্ট 99% অহাৰ সম্ভাৱনা অল ৰাইট নেক্সট কোৱেশ্চন দেখা the bell rang after we finish our work same pattern কি কৈছো after দেখা পাইছা হয়নে নহয় the bell rang rang বুইছা rang হয় নহয় তেন্তে মনত ৰাখিবা তেন্তে past indefinite দিয়া আছে এইটো কি হ'ব past perfect তেন্তে কি হ'ব we had finished কি হ'ব we had finished our work same pattern I go there before she went past indefinite I had gone there answer হ'ব the guest arrived before the dinner was set কি হ'ব was set past indefinite the guest had arrived মনত থাকিব so এই প্যাটাৰ্নটো মনত ৰাখিবা important very important question মনত ৰাখিবা next চাও আৰু এটা ইম্পৰ্টেন্ট আৰু একদম ইজি কোৱেশ্চন কি দিয়ে they live in Delhi for 10 years তাৰ মানে কি কৈছে 10 বছৰ ধৰি
হয়তো দিল্লীত থাকি আছে বাস কৰি আছে সো এনে ধৰণৰ আমি জানো ইয়াতে কি কেচ ৱাৰ্ডটো কি যিটো ৱাৰ্ড দেখা লগে লগে তোমাক মনত কৰিব লাগিব সিন্স বা ফৰ আমি জানো সিন্স বা ফৰ থকা বেছিভাগ সেন্টেন্সে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত হয় সো তাৰ মানে 10 বছৰ ধৰি কামটো অতীতত আৰম্ভ হৈছে অতীতৰ কোনো এটা পইণ্টত আৰম্ভ হৈছে আৰু এতিয়ালৈকে বৰ্তমানলৈকে চলি আছে আৰু এনে ধৰণৰ টেন্স কি টেন্স হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ তেন্তে কি হ'ব দে হেভ বিন লিভিং মনত থাকিব ইজি এণ্ড সিম্পল আৰু অহাৰ সম্ভাৱনা বহুত বেছি she work in this school since দেখা ইয়াতে since দেখা পালা আগতে কলো since 1990 মানে 1990 চনৰ পৰা এইটো স্কুলত তাই কাম কৰি আছে তেন্তে কামটো 1990 চনত আৰম্ভ হৈছে কিন্তু এতিয়ালৈকে চলি আছে তেন্তে কি হ'ব she has been working মনত থাকিব নেক্সট দেখা the new teacher teaches for 6 months ইয়াতে দেখা for 6 months ছমাহ ধৰি নতুন শিক্ষকটোৱে আমাক শিকাই আছে তেন্তে কি হ'ব the new teacher কি হ'ব has been teaching মনত থাকিব তেন্তে কি ইয়াৰ প্যাটাৰ্নটো কি আছে ফৰ্মুলা বা ৰুলটো মনত ৰাখিবা সিন্স বা ফৰ দেখা পাবা আৰু এই ক্ষেত্ৰত বেছিভাগ ক্ষেত্ৰতে আমাৰ কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স হ'ব অলৰাইট নেক্সট ওয়া they live in Delhi for 10 years same একে প্যাটাৰ্ন হয়নে নহয় for 10 years কি হ'ব they have been living we live in Guwahati since last January কি হ'ব we have been living so দেখা প্ৰায় প্ৰত্যেক বছৰতে এইবোৰ এনে ধৰণৰ কোৱেশ্চন দিয়ে আছে নেক্সট চাও আমি it is time you go home এইটো দেখা এইটো প্যাটাৰ্ন মনত ৰাখিবা it is time so it is time থকা হলে ইউ টু ডাবল আহিছে it is time থকা হলে যেটো তাৰ পিছত সাবজেক্ট তাৰ পিছৰ ভাৰ্বটো কি হয় past indefinite tenseত হয় তেন্তে ইয়াৰ past indefinite tenseত হলে কি হ'ব goৰ past কি went তেন্তে आंसर হ'ব it is time went you went home next same it is time সাবজেক্টৰ পিছত মই অলপ আগতে কলো past indefinite tense মনত ৰাখিবা কি tense past indefinite tense বা simple past আমি কও তেন্তে কি হ'ব return आंसर কি হ'ব returned home it is time we go to bed কি হ'ব went to bed she behaves as if ইয়াতে আৰু এটা বস্তু মনত ৰাখিবা আৰু দুটা ওয়াৰ্ড as if যদি এনে ধৰণৰ as if থকা দেখা তেন্তে সাবজেক্টৰ পিছত এইটো হ'ব past indefinite tense তাৰ মানে কি হ'ব she knew নেক্সট দেখা এনে ধৰণৰ এই মনত ৰাখিবা প্ৰায় পৰীক্ষা দি থাকে I wish I be a king. I wish I be the Prime Minister of India. I wish I be a bird. So এনে ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকক দিয়ে থাকে সো যদি এনে ধৰণৰ I wish থকা হয় আৰু be ব্ৰেকেটত হয় তেন্তে ৰুল মতে তো I wish থকা হলে তেন্তে আমি জানিম কি past indefinite tense সো past indefinite হলে হসৰাসৰ I ৰ লগত আমি pastত কি be ভাৰ্বৰ past কি was বা were I ৰ লগত আমি লিখো was কিন্তু ইয়াতে আনসাৰত আমি কি লিখিম were কিয় কাৰণ কথাটো দেখা সেন্টেন্সটো I wish I be a king মই যদি এজন ৰজা হলো হয় কিন্তু মই তো ৰজা নহও এটো সম্ভৱ নহয় মানে কাল্পনিক কিছুমান কথা হেই কাৰণে এনে ক্ষেত্ৰত আমি was নিলিখি were লিখো কেতিয়া অকল be যেতিয়া ব্ৰেকেটত থাকে এনে অসম্ভৱ বা কাল্পনিক কথা হলে সো মনত থাকিব I wish I be a king হলে কি লিখিবা I wish I were a king I wish I be a bird কি লিখিবা I wish I were a bird all right next দেখা he talks as if he know everything দেখা as if হলে কি কৈছো ব্ৰেকেটত যেটো থাকিব এটো past indefinite তেন্তে as if he knew ইয়াৰ आंसर হ'ব knew everything ঠিক আছে নেক্সট দেখা নেক্সট মানে এইবোৰে সামাৰাইজ কি যদি I wish থকা হয় তেন্তে এটো কৈছিলো তোমালোকক past indefinite tense সাবজেক্টৰ পিছত canৰ past কি could তেন্তে आंसर লিখিবা I wish I could help you মই যদি তোমাক কি কৰিব পাৰিলো হয় হেল্প কৰিব পাৰিলো হয় আৰু দিছে I wish I accept the job মই যদি জবটো accept কৰিলো হয় I wish আছে past indefinite acceptor past indefinite কি বা past tense কি accepted it is time অলপ আগতে কলো বা it is high time ও থাকিব পাৰে বা I wish থকা as if বা as though থকা if only এনে ধৰণৰ থাকিলে সাবজেক্টৰ পিছত যেটো ভাৰ্ব ব্ৰেকেটত থাকে এটো কি হয় past indefinite tense হয় মনত ৰাখিবা কিন্তু all right next আমি we shall wait here until আৰু এটা বস্তু মনত ৰাখিবা কি
দেখা ইয়াতে আনটিল এনেধৰণৰ প্ৰায় দুটা মানে টাইম ক্ল'জ কয় এনেধৰণৰ বা কণ্ডিশ্যন টাইপৰ বুজায় কিছুমান চৰ্ত টাইপৰ এটা চৰ্ত পূৰণ হ'লে আনটো হয় চ' এনেধৰণৰ কুৱেশ্যনো তোমালোকৰ পৰীক্ষাত দি থাকে প্ৰায় তো চাবা উই শ্বেল ৱেইট হেয়াৰ কি টেন্সত আছে ফিউচাৰ ইনডিফিনিট আনটিল হি কাম বেক তাৰমানে আমি অপেক্ষা কৰি থাকিম তুমি অহাৰ আগলৈকে চ' এটা মনত ৰাখিবা এইটো পেটাৰ্ণটো এটা হ'ল প্ৰেজেণ্ট ইনডিফিনিট আনটো কি হ'ব ফিউচাৰ ইনডিফিনিট আৰু মিডিলত কি দেখা পাবা আনটিল মিডিলত বা যিকোনো জেগাত থাকিব পাৰে এইটো মনত ৰাখিবা তেন্তে উই শ্বেল ৱেইট ফিউচাৰ ইনডিফিনিট দিয়া আছে তেন্তে এইটো হ'ব প্ৰেজেণ্ট ইনডিফিনিট তেন্তে কি হ'ব কামছ বেক মনত থাকিব ছেম দেখা হি ষ্টে হেয়াৰ আনটিল ইউ ৰিটাৰ্ণ মানে তেওঁ ইয়াতে থাকিব তুমি অহালৈকে চ' ইউ ৰিটাৰ্ণ প্ৰেজেণ্ট ইনডিফিনিট আছে তেন্তে এইটো কি হ'ব ফিউচাৰ ইনডিফিনিট তেন্তে হ'ব হি উইল ষ্টে মনত থাকিব আনটিল থকা হ'লে এইটো পেটাৰ্ণ মনত ৰাখিবা ঠিক আছে নেক্সট দেখা আই নট টেক মাই ব্ৰেকফাষ্ট য়েট মানে কি মই এতিয়াও মোৰ হয়তো ব্ৰেকফাষ্ট লোৱা নাই এটা কথা মনত ৰাখিবা যদি থাকে য়েট হয়নে নহয় য়েট থাকিলে আমি কি টেন্স হয় য়েট থাকিলে আমি জানো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হয় আৰু কি কি এনেধৰণৰ ৱাৰ্ড থাকিলে আমি প্ৰেজেণ্ট পাৰফেক্ট হয় এডভাৰ্বিয়েলছ কি য়েট ছ'ফাৰ হয় নহয় জাষ্ট নাও অলৰেডি অ'কে যদি প্ৰেজেণ্ট পাৰফেক্ট হয় এনচাৰ কি হ'ব আই হেভ নট টেকেন যিহেতু নেগেটিভ আছে সেইকাৰণে হেভ নট টেকেন মনত থাকিব নেক্সট দেখা উই ন' ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years দেখা বহু কেইবাৰ আহিছিল কিন্তু এনেধৰণৰ তোমালোকক আগতে মই কি কৰিছিলোঁ যদি কি থাকে চিন্স বা ফৰ থাকে তেন্তে কি টেন্স হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ কৈছিলোঁ কিন্তু ইয়াতে ফৰ আছে হয় নহয় তেন্তে এইটো কি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব নেকি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'লে কি হ'ব উই হেভ বিন নয়িং কিন্তু ইয়াতে উই হেভ বিন নয়িং নহ'ব এইটো আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সতে লিখিম তেন্তে কি হ'ব উই হেভ ন'ন ইচ আদাৰ কিয় লিখিলোঁ উই হেভ বিন নয়িং নিলিখি উই হেভ ন'ন লিখিলোঁ কাৰণটো হ'ল কিছুমান এনেধৰণৰ ভাৰ্ব আছে যিবোৰক আমি কি কৰোঁ কণ্টিনিউৱাছ ফৰ্মত আমি নিলিখোঁ যেনেকৈ আছে চি ন' হিয়াৰ চ' ঠিক আছে চ' এনেধৰণৰ ভাৰ্ব আছে সেই ভাৰ্ববিলাকৰ লগত আমি কি কৰোঁ কণ্টিনিউৱাছ ফৰ্ম নিলিখি আমি কি লিখোঁ এইবোৰক পাৰফেক্ট টেন্সত লিখোঁ সেইকাৰণে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ নহয় আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত লিখোঁ বহু কেইটা ভাৰ্ব আছে কিন্তু সচৰাচৰ আমাৰ পৰীক্ষাত এই তিনিটাই বেছি ৰিপিট কৰি থাকে ঠিক আছে তেন্তে মনত ৰাখিবা উই ন' ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years কি হ'ব উই হেভ ন'ন ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years নেক্সট দেখা দ্য টিচাৰ গ' টু লণ্ডন লাষ্ট ইয়াৰ মানে কি যোৱা বছৰ ক'ত গৈছিল লণ্ডনত গৈছিল তাৰমানে এইটো পাষ্টৰ কথা কৈছে আৰু মনত ৰাখিবা যদি লাষ্ট দিয়া আছে চকু বন্ধ কৰি তোমাৰ লিখিব হয়তো পাৰিবা আমি শিকিছিলোঁ যে লাষ্ট যদি থাকে য়েষ্টাৰডে থাকে লাষ্ট নাইট লাষ্ট মান্থ লাষ্ট উইক লাষ্ট ইয়াৰ চ' এনেধৰণৰ থাকিলে পাষ্ট ইনডিফিনিট চ' তেন্তে কি হ'ব গ'ৰ পাষ্ট কি হ'ব দ্য টিচাৰ ৱেন টু লণ্ডন লাষ্ট ইয়াৰ নেক্সট দেখা অ'কে এইটো মনত ৰাখিবা কণ্ডিশ্যনেল বহুত ষ্টুডেণ্টে এইটো মনত ৰাখিব নোৱাৰে আৰু ইয়াতে ভুল কৰে ভাবে যে এইটো টান কিন্তু মই ভাবোঁ এইটো বহুত সহজ আৰু তোমালোকে চাবা অলপ মনোযোগ দিয়া চাবা যে এইটো তোমালোকে এবাৰ চালে তোমালোকে একদম পাৰিবা দেখা তিনিটা কণ্ডিশ্যনেল আছে টাইপ 1 টাইপ 2 টাইপ 3 আৰু মই এটা এটাকৈ ডিছকাছ কৰিছোঁ দেখা প্ৰথমটো দেখা ইফ ইট ৰেইন উই শ্বেল নট গ' আউট দুটা কেতিয়াও ব্ৰেকেটত নিদিয়ে তোমালোকৰ পৰীক্ষাত এটা ব্ৰেকেটত দিব আনটোতো তোমালোকক পাৰ্টটো দিয়া থাকিব বেলেগ এটা টেন্সত দেখা ইফ ইট ৰেইন এইটোতো তোমালোকৰ ব্ৰেকেটত দিছে উই শ্বেল নট গ' আউট তাৰ পিছৰ টেন্সটো আমাক আইডেণ্টিফাই কৰিব লাগিব তেন্তে এইটো কি টেন্স ফিউচাৰ ইনডিফিনিট টেন্স হয়নে নহয় উই শ্বেল নট গ' আউট অ'কে ইফ মানে যদি ইট ৰেইন এইটো যদি বৰষুণ হয় তেন্তে উই শ্বেল নট গ' আউট আমি বাহিৰত নাযাম ইফ থকা বা কণ্ডিশ্যনেল চেণ্টেন্স মানে কি চৰ্ত থকা চেণ্টেন্স মানে এটা কাম পূৰণ হোৱাৰ কাৰণে আনটো চৰ্ত পূৰণ কৰিব লাগিব অ'কে তাৰ মানে আমি বাহিৰত নাযাম কিন্তু কেতিয়া নাযাম যদি বৰষুণ দিয়ে কিন্তু যদি বৰষুণ নিদিয়ে তেন্তে আমি যাম
ওকে তেন্তে দেখা এই কণ্ডিশ্যনক কি কওঁ আমি অপেন কণ্ডিশ্যন কি কণ্ডিশ্যন যদি এটা থাকে ফিউচাৰ ইনডিফিনিট আনটো হয় এইটো ইয়াতে প্ৰেজেণ্ট ইনডিফিনিট অপেন কণ্ডিশ্যন বা প্ৰবেবল কণ্ডিশ্যন ইয়াৰ এই ৰুলটো মনত ৰাখিবা কোনটো ৰুল এইটো ৰুল যেটো হাইলাইট কৰা আছে এইটো মনত ৰাখিবা ইয়াতে সেন্টেন্সত ইফ দিয়া থাকিব এটা হ'ব প্ৰেজেণ্ট ইনডিফিনিট আনটো হ'ব ফিউচাৰ ইনডিফিনিট ইয়াতে যেহেতু ফিউচাৰ ইনডিফিনিট দিয়াই আছে তেন্তে এইটো কি হ'ব প্ৰেজেণ্ট ইনডিফিনিট তে আনসাৰ কি হ'ব ইফ ইট ৰেইনছ এই ৰুলটো মনত ৰাখিবা টাইপ 1 ঠিক আছে টাইপ 1 কণ্ডিশ্যনাল টাইপ 1 স্ট্ৰাকচাৰটো কি ইফ প্লাস প্ৰেজেণ্ট ইনডিফিনিট প্লাস ফিউচাৰ ইনডিফিনিট তোমালোকে যদি দেখা ইফ দিয়া আছে এটা যদি প্ৰেজেণ্ট ইনডিফিনিটত দিয়া আছে আনটো ব্ৰেকেটত থাকিলে কি টেন্স হ'ব ফিউচাৰ ইনডিফিনিট বা যদি তোমালোকৰ কি থাকে এটা যদি দেখা ইফ দিয়া আছে ঠিক আছে এইটো ব্ৰেকেটত ৰাখিছে আনটো তোমালোকৰ দিয়া আছে ফিউচাৰ ইনডিফিনিট তেন্তে এইটো জানিবা কি প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব মনত থাকিব ক্লিয়াৰ নেক্সট কণ্ডিশ্যনাল চোৱা নেক্সট কণ্ডিশ্যনাল তোমালোকৰ এইটো ইজি কি দেখা ইফ কণ্ডিশ্যনাল মানে এইবোৰ ইফ শৰ্ত থাকিবই ইফ আই বি ইউ মই যদি তুমি হলো হয় মইতো তুমি হ'ব নোৱাৰিম কিন্তু এইটো কথাৰ কথা আই শুড নট একচেপ্ট ডেট পোষ্ট মই যদি তোমাৰ জাগাত হলো হয় তুমি যিটো পোষ্ট মানে জবৰ পোষ্ট মানে একচেপ্ট কৰিছা মই এইটো নকৰিলো হয় হয়তো মই এইটো চাকৰি নকৰিলো হয় যি হওক কৰিবা চাহে কৰিবা নকৰা চাহে নাই কিন্তু আমাক গ্ৰামাৰ কৰিব লাগে এতিয়া দেখা ইফ আই বি ইউ আই শুড নট একচেপ্ট দ্য জব দেখা কি কেনেকৈ লিখিছে শুড নট এইটো নেগেটিভ কাৰণে নট একচেপ্ট মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম ওকে তাৰমানে পেটাৰ্ণটো কি ইয়াতে দেখা আৰু ইয়াৰ নামটো কি ইমাজিনাৰী কণ্ডিশ্যন বা ইম্প্ৰবেবল কণ্ডিশ্যন দেখা পেটাৰ্ণটো কি ইফ থাকিব এটা যদি থাকে পাছ ইনডিফিনিট আনটো পাৰ্টত কি হ'ব কেনেকৈ টেন্সটো দিয়া থাকিব উড প্লাছ ভাৰ্ব 1 ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম দেখা আছেনে নাই শুড ইয়াতে কিন্তু উড দিয়া আছে ইয়াতে উড নাই শুড সেইটো মনত ৰাখিবা উড নিদি কেতিয়াবা শুড হ'ব পাৰে বা কেতিয়াবা শুড নহয় কুডো হ'ব পাৰে চ' এইটো মনত ৰাখিবা এই তিনিটাৰ যিকোনো এটা হ'ব ঠিক আছে পৰীক্ষাত আৰু প্লাছ ইয়াৰ লগত কি হ'ব ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মটো ফাৰ্ষ্ট ফৰ্মটো এইটো ব্যৱহাৰ হ'ব আৰু তেন্তে হ'লে এনেকৈ যদি দিয়া থাকে আনটো পাৰ্ট কি হ'ব পাছ ইনডিফিনিট চ' সেইকাৰণে এইটোতো দিয়াই আছে আমাক শুড নট একচেপ্ট হয় নহয় এই পাৰ্টটো দিয়া আছে তেন্তে এই ৰুল মতে কি হয় এইটো হ'ব পাছ ইনডিফিনিট তেন্তে কি হ'ব ইফ আই বি ইউ তেন্তে বি মানে কি পাষ্টত বি মানে কি ৱাজ বা ৱেৰ আইৰ লগত কি হয় ৱাজ কিন্তু তোমালোকক আগত কৈছিলোঁ যে কিছুমান অসম্ভৱ কথা কাল্পনিক কথা সেইকাৰণে আমি তাৰ লগত কি ব্যৱহাৰ কৰোঁ ৱেৰ ইফ আই ৱেৰ ইউ আই শুড নট একচেপ্ট ডেট পোষ্ট নেক্সট দেখা কণ্ডিশ্যনাল নাম্বাৰ 3 ঠিক আছে ইফ ইউ ৰিকুৱেষ্ট হিম দেখা ইয়াতে ইফ আছে ইউ ৰিকুৱেষ্ট এইটো ব্ৰেকেটত দিছে হি উড হেভ হেল্প এই পাৰ্টটো ভালকৈ চাবা হি উড হেভ হেল্প দেখা ইয়াতে কি দিছে উড তাৰপিছত আছে হেভ তাৰপিছত কি হৈছে ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে পাছ পাৰ্টিচিপল ফৰ্ম চ' এই পেটাৰ্ণটো মনত ৰাখিবা কি পেটাৰ্ণ ইফ দিয়া আছে এটা যদি থাকে এইটো উড বা আৰু ক'লোঁ মনত ৰাখিবা উড বা কেতিয়া উড নাথাকি কি হ'ব পাৰে শুডো হ'ব পাৰে আগৰটোত দেখিলা নহয় আৰু শুড নহয় কেতিয়াবা কি হ'ব পাৰে কুডো হ'ব পাৰে চ' একেই কথা তাৰপিছত কি হ'ব হেভ আৰু তাৰপিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে পাছ পাৰ্টিচিপল ফৰ্ম এটা যদি তেনেকৈ হয় এইটো আমাৰ দেখা ইফ দিয়া আছে আৰু এইটো ছেইম একে দিয়া আছে আনটো কি হ'ব পাষ্ট পাৰফেক্ট তেন্তে ইয়াৰ এনচাৰটো কি হ'ব ইফ ইউ হেড ৰিকুৱেষ্টেড এনচাৰ কি হ'ব ইফ ইউ হেড ৰিকুৱেষ্টেড হিম হি উড হেভ হেল্প ইউ অকল তোমালোকে সেই পেটাৰ্ণটো মনত ৰাখিবা দেখা প্ৰথমৰ পৰা আহিছোঁ আকৌ ৰিপিট কৰিছোঁ দেখা প্ৰথমটোত কি আছিল এইটো দেখা ভালকৈ দেখা প্ৰথমটোত এইটো পেটাৰ্ণ মনত ৰাখিবা ই প্লাছ প্ৰেজেণ্ট ইনডিফিনিট প্লাছ ফিউচাৰ ইনডিফিনিট এইটো হ'ল ফাৰ্ষ্ট কণ্ডিশ্যনেল 2 নম্বৰটো দেখা এইটো দেখা ই প্লাছ পাষ্ট ইনডিফিনিট আগৰটো হৈছিল ই প্লাছ প্ৰেজেণ্ট ইনডিফিনিট প্লাছ ফিউচাৰ ইনডিফিনিট কিন্তু ইয়াতে দেখা ই প্লাছ পাষ্ট ইনডিফিনিট প্লাছ উড বা শুড বা কুড যিকোনো এটা হ'ব পাৰে প্লাছ V1 মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্মটো আৰু 3 নম্বৰটো দেখা ই প্লাছ পাষ্ট পাৰফেক্ট আৰু কি হ'ব উড বা শুড বা কুড প্লাছ হেভ প্লাছ ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে পাছ পাৰ্টিচিপল ফৰ্ম এই তিনিটা পেটাৰ্ণ কণ্ডিশ্যনাল যি দিয়ক কোনো টান নহয় এই তিনিটা পেটাৰ্ণ মনত ৰাখিবা এই ফৰ্মুলাৰ নিচিনা এই তিনিটা মনত ৰাখিবা কি
if plus present indefinite plus future indefinite. if plus past indefinite plus could বা should বা would plus v1 মানে ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম আৰু থাৰ্ডটো হ'ল if plus past perfect plus would বা should হ'ব পাৰে could হ'ব পাৰে plus have plus ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে past participle form ঠিক আছে মনত থাকিব ওকে সো এইটো কন্ডিশনাল তোমালোকে কৰাচোন কি হ'ব তেন্তে তোমালোকে কোৱা সোনকালে if I know his address I would have contacted him তেন্তে এইটো কোনটোত পৰিছে কোৱাচোন yes right you are right দেখা would আছে have আছে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম মানে 3 নম্বৰটো হৈছে এইটো যদি থাকে কি হয় আনটো হয় past perfect তেন্তে কি হ'ব if I had known excellent সেনেকে মনত কৰিবা নেক্সট দেখা এইটো পাৰাতে নাই if I be you I would not have called এইটো দেখা would বা should বা could plus have plus ভাৰ্বৰ past participle form তাৰ মানে এইটো past perfect তেন্তে কি হ'ব past perfect ক'লে I ৰ পিছত কি হ'ব had আৰু be ৰ past participle কি মনত আছে be ভাৰ্বৰ ফৰ্ম কেইটা প্ৰেজেন্টত থাকে am বা is বা are pastত কি হয় was বা were past participleত কি been been তেন্তে কি হ'ব if I had been you I would not have called him again ঠিক আছে মনত থাকিব so thank you so much আৰু মই বেলেগ বেলেগ পাৰ্ট তোমালোকৰ কাৰণে লৈ আহি আছো voice change কৰিম narration কৰিম determiners preposition মই এটা কে পাৰ্ট তোমালোকক দি থাকিম so কোনো টেনচন নাই তোমালোকে অলপ উইদাউট টেনচন ভালকে অলপ মনত পৰি যাবা ৰিভাইজ কৰিবা আৰু তোমালোকৰ ভাল ৰিজাল্ট হ'ব so all the best thank you so much